আজিৰ প্ৰশ্ন নম্বৰ 1টো হৈছে অসমত বিধানসভা সমষ্টি কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 126খন। প্ৰশ্ন নম্বৰ 2টো হৈছে ব্ৰহ্মপুত্ৰ নদীক অসমত কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লুইত নামেৰে জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 29খন ৰাজ্য আছে। 4 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ একমাত্ৰ মৰুভূমিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টত জনাবা। 5 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। 6 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ জনবহুল দেশখন হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি ভাৰত। 7 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশখন হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চীন। 8 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীত মুঠতে মহাদেশ কেইখন? ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 7খন। 9 নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীত মুঠতে মহাসাগৰ কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5খন। 10 নম্বৰ প্ৰশ্নটো দিছে পৃথিৱীৰ কোনখন নদী শিৱৰ জটাৰ পৰা ওলাইছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গংগা নদী। তেন্তে বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি ভাল লাগিল এটা লাইক কৰি চেনেলটোত যদি নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ এনেধৰণৰ ভাল ভাল ভিডিঅ'বোৰ মই নিতৌ আপলোড কৰি থাকোঁ। আৰু ভাল ভাল ভিডিঅ' আহিব, তোমালোকে ছাবস্ক্ৰাইব কৰি থোৱা। আজিৰ ভিডিঅ'টো ইমানে, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।